রামপুর সলাবতর জাতীয় বিদ্যালয়ের নতুন করে অ্যাডমিশন আরম্ভ হয়েছে গা। আর অঙ্কর থেকে চতুর্থ মান শ্রেণী থেকে বলে কিবা একটা নতুন একটা অফার আছে। এই অফারটা কি অফারটা আছে আইনের ঘর অল্প জানাইতেছি। আর আমার বাচ্চারও আমি অ্যাডমিশন লেভেল লেগে যাইতেছি। আর আইনেরাও যদি বাড়িতে আসুন উৎসুক আছে প্রাইভেট স্কুল জাতীয় বিদ্যালয় অ্যাডমিশন লেভেল লাগে বাচ্চার, তো অ্যাডমিশন লইতারুন। অলরেডি আমি যে স্কুলে আয় পড়ছি, এই যে স্কুলটাই আর ভিতরে কিবা কিবা কোচিং চলতেছে, তা আমি ভিতরে ক্যাম্পাসটা নিয়ে অল্প একটু দেখাইতেছি। আনে ঘর স্কুলে শুনতেছি যে অঙ্কর থেকে তোমার চরিত্র বলে কিবা অফার আইছে, কি অফারটা আইছে অল্প একটু জানাইতেন। কম ফিছতে যাতে ইংৰাজী মাধ্যমতে ল'ৰা ছোৱালী ঘৰতে থাকি পঢ়িব পাৰে তাৰ ব্যৱস্থা কৰিছোঁ, সেইটোৱেই অফাৰ। আৰু এই প্ৰথম বৰ্ষতে আমি অংকুৰ বুলি নহয়, নাৰ্চাৰীৰ পৰা ক্লাছ 4লৈকে ষ্টেণ্ডাৰ্ড 4লৈকে আমি এইবাৰ ইংৰাজী মিডিয়াম কৰিছোঁ। আৰু অসমীয়া মিডিয়ামত অংকুৰৰ পৰা 12লৈকে আমাৰ চলি আছে, ইয়াতো এডমিশ্যন চলি আছে। আৰু নাৰ্চাৰী টু ক্লাছ 4 তাতো চলি আছে। গতিকে সেইটোৱেই অফাৰ আমি দিছোঁ। অভিভাৱকসকলে যিসকলে নিজৰ বাচ্চাক বহুদিন ধৰি সপোন দেখিছিল যে ইংৰাজী মিডিয়ামত পঢ়াম, তাৰ এটা অফাৰ দিয়া হৈছে, সুযোগ দিয়া হৈছে। এই সুবিধাটো আপোনালোকে ল'ব পাৰে। আমাৰ ষ্টাফ, বাহিৰৰ ষ্টাফ সম্পূৰ্ণ ইংৰাজী মিডিয়ামত পূৰ্বৰ পৰা 5-7 বছৰ 10 বছৰ টিচিং দিয়াৰ অভিজ্ঞতা থকা সম্পূৰ্ণ ইংৰাজী মাধ্যমত পঢ়োৱাৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ ষ্টাফ হিচাপে বাছনি হৈছে। নাগালেণ্ডৰো আছে, কাৰ্বি আংলঙৰো আছে, আমাৰ এই মিছা আমনিৰ আছে। গতিকে এটা উপযুক্ত ষ্টাফ পাব, গুণগত ষ্টাফ পাব, এটা সুন্দৰ স্বাস্থ্যসন্মত এটা পৰিৱেশ পাব। কেম্পাছটো খুব ধুনীয়া, সকলো সা সুবিধা ইয়াত উপলব্ধ হ'ব। কেৰিকুলাম আমি চিলেক্ট কৰিছোঁ, সকলো সা সুবিধা পাব। ইউনিফৰ্মো আমি বিদ্যালয়ৰ পৰাই দিয়া হ'ব। গতিকে আহি কোনোবাই যদি ভাবিছে নিজৰ বাচ্চাক সন্তানক ইংৰাজী মিডিয়ামত পঢ়াম বুলি, আমাৰ ইয়াত আহিব পাৰে, যোগাযোগ কৰিব পাৰে। প্ৰথম বৰ্ষত যিহেতু প্ৰথম অপেনিং বৰ্ষ, আমি আসন খুব কম ৰাখিছোঁ। প্ৰত্যেকটো ক্লাছত মাত্ৰ 20টাকৈ, ক্লাছ 4লৈকে মাত্ৰ 20টাকৈ বাচ্চাক এডমিশ্যন দিম। অলৰেডি ভালেখিনি হৈ গ'ল। গতিকে এতিয়া যিসকলে ভাবিছে যোগাযোগ কৰিব পাৰে। এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰাই নতুন শিক্ষাবৰ্ষৰ নতুন পাঠদান আমি আৰম্ভ কৰিম। ধন্যবাদ। সবার লাস্টে আমার বাচ্চার অ্যাডমিশন লয়ে যে কিতাব লয়েছি। ঠিক আছে, থ্যাংক ইউ।